সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছো সাধাৰণ জ্ঞানৰ এটা নতুন ভিডিঅ। প্ৰথম প্ৰশ্ন, ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহৰ ৰক্ষক কোন? উত্তৰ, উচ্চতম ন্যায়ালয়। ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰবোৰ খৰ্ব হলে কিমান নং অনুচ্ছেদৰ জৰিয়তে নাগৰিকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব পাৰে? উত্তৰ, ৩২ নং অনুচ্ছেদ। ভাৰতীয় সংবিধানৰ কোন সংশোধনীয়ে মৌলিক অধিকাৰ সংশোধনৰ ক্ষমতা সংসদ আৰু ৰাজ্যিক বিধানমণ্ডলক প্ৰদান কৰিছে? উত্তৰ, ২৪ নং সংবিধান সংশোধনী। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে আটক কৰা ব্যক্তিক ২৪ ঘণ্টাৰ ভিতৰত আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে? উত্তৰ, ২২ নং অনুচ্ছেদ। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্মৰ নামত বাধ্যতামূলক কৰ সংগ্ৰহত বাধা প্ৰদান কৰিছে? উত্তৰ, ২৭ নং অনুচ্ছেদ। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংখ্যালঘুৰ বাবে পৃথক শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰিছে? উত্তৰ, ৩০ নং অনুচ্ছেদ। ভাৰতীয় সংবিধানৰ ৮৬তম সংবিধান সংশোধনীয়ে তৃতীয় অধ্যায়ত অন্তৰ্ভুক্ত কৰা অনুচ্ছেদটো কি? উত্তৰ, ২১ নং অনুচ্ছেদ। ভাৰতীয় সংবিধানৰ কোনটো মৌলিক অধিকাৰ জৰুৰীকালীন সময়তো বাতিল হৈ নাযায়? উত্তৰ, জীৱন আৰু ব্যক্তিগত স্বাধীনতা। মৌলিক অধিকাৰ হিচাপে সম্পত্তিৰ অধিকাৰ নামৰ মৌলিক অধিকাৰটো কিমান নং অনুচ্ছেদত অন্তৰ্গত আছিল? উত্তৰ, ৩১ নং অনুচ্ছেদ। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংস্থা গঠনৰ স্বাধীনতাৰ কথা কোৱা হৈছে? উত্তৰ, ১৯ নং অনুচ্ছেদ। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।